এজোপা গছত এটা ধৰা কাউৰী আৰু এজনী টিপচী চৰাই একেলগে বহুদিনৰ পৰা বাস কৰি আছিল। সিহঁত দুইটা বৰ ভাল বন্ধু আছিল। এদিন এজনী বুঢ়ীয়ে ওচৰতে ধান সিজাই চোতালত মেলি দিয়া দেখিলে। টিপচীয়ে ক'লে, "কি ও জোনাকি দুপর রাতি আইতার চোতাল চুবি দে নিচুকনি শুনি মজি আইতার কোলাত শুবি দে ও জোনাকি দুপর রাতি আইতার চোতাল চুবি দে নিচুকনি শুনি মজি আইতার কোলাত শুবি দে চেনেহৰে গাঁঠি থোৱা মায়া আকুলতাৰ চিকুণ ছায়া অভিমানৰ আলসুৱা কথা উৎসাহৰ পৰদিয়া নিশা আইতাৰ সতে কত উমলি বাকী ৰখা সাধুৰে ঘুমতি বিচাৰি বিচাৰি চা আইতাৰ সতে কত উমলি বাকী ৰখা সাধুৰে ঘুমতি মোকেই লৈ যা ও জোনাকি দুপৰ ৰাতি আইতাৰ চোতাল চুবি দে নিচুকনি শুনি মজি আইতাৰ কোলাত শুবি দে ও জোনাকি দুপৰ ৰাতি আইতাৰ চোতাল চুবি দে নিচুকনি শুনি মজি আইতাৰ কোলাত শুবি দে কত দিনৰ উলাহ সাধু কথাৰে বিলাস বুটলি বিচাৰি ফুৰিছো আজিও আইতা হেন উপমা নাই আজৰি সামৰি ৰাখিছো যদিও আইতা হেন মায়া হে নাই ও জোনাকি দুপৰ ৰাতি আইতাৰ চোতাল চুবি দে নিচুকনি শুনি মজি আইতাৰ কোলাত শুবি দে ও জোনাকি দুপৰ ৰাতি আইতাৰ চোতাল চুবি